Hi guys, welcome to my YouTube channel. তো guys, জোয়ারাতে আমার এটা বহুত ভয়ানক কথা হয়ে গেছে, কারণ আমার গাঁৱত কোনদিন ফার্স্ট টাইম একদম লাইফত আমি দেখা নাই যে হাতী হওয়া গাঁৱত, কিন্তু জোয়ারাতে আজি রাতি আৰু ৰাতি 3টামান বজাত ইফালে হাতী আহিছে। হাতী বহুত মানুহৰ খেতি খোলা হওক খেতি চিৰি হওক এইবিলাক বহুত বেয়া কৰি দিছে। এই আপোনাৰ চাইছে আলু খেতি আছে ইয়াত। এই পোৱালিবিলাক ইয়াত আহিছিল চাবৰ কাৰণে, চাব পাৰিব বহুত মানুহ খেতি, এইবিলাক আলু খেতি হয়। মেক্সিমাম আমাৰ গাঁৱত মানুহ 1 বিঘা মাটিত মেক্সিমাম ধৰক আপোনাৰ 20,000 30,000 এনেকুৱা পইচা লোকচান কৰি কিনে, এনেকুৱা পইচা খৰচ কৰি কিনে খেতি কৰিছে। খেতি কৰাৰ পিছত হাতীয়ে যেতিয়া নেকি এনেকুৱা অৱস্থা কৰিছে, মানুহ মনত বহুত দুখ লাগিছে চাগে। আৰু আপোনাৰ চাব পাৰিব ইয়াত ধান খেতি, এয়া ধান খেতিৰ মাজে মাজে আহিছে হাতীবিলাক। মই ৰাতি আহিছিলোঁ কিন্তু ইফালে অহা নাই, ঘৰৰ অলপ আগলৈ আহি কিনে গুচি গৈছোঁ। এই পিছফালে চাব খেতি আছে আৰু চাং খেতি, এইবিলাক বহুত বেয়া কৰিছে। মই আপোনালোকক এই চাওক, এইবিলাক চাওক, হাতী একদম পূৰা মহৰি গৈছে একফালৰ পৰা পূৰা খেতিবিলাক। ইফালে ঠিকে আছে, এইবিলাক হেৰি কৰা নাই, কিন্তু চাওক বহুতখিনি জেগা এইবিলাক হাতী হোৱা ৰাস্তা। এই ধান খেতিৰ মাজে মাজে আহিছে এনেকুৱা। এইবিলাক হাতীৰ খোজ। দাদা বহুত বেয়া কৰিছে নেকি খেতিবিলাক? আমাৰটা হলো না, কোনটো খেতি আপোনাৰ? এই ইয়াতে বহুত বেয়া কৰিছে ন? তো গাইজ ফাৰ্ষ্ট টাইম আজি আহিছে এনেকুৱা 12-13টা মান আহিছে, বহুতৰ খেতি বেয়া কৰিছে। তো মই এতিয়া অলপ আগফালে যাম আৰু। রাস্তা দেখেছে আপোনালোকৰ ফালে যদি এনেকুৱা কিবা ক্ষতি হৈছে মোৰ হোৱাটছএপত পঠাই দিলে হওক আপোনালোকৰ ভিডিঅ'বিলাক। মোৰ ইনষ্টাগ্ৰাম ডিছক্ৰিপশ্যনটো মই দি দিম। এইটো ৰাস্তাতে গৈছে ৰাতিবিলাক, ইফালে ইমান ক্ষতি হোৱা নাই। বহুত দুখ লগা কথা, কিন্তু ফৰেষ্টৰ অৱহেলাৰ কাৰণে এনেকুৱা হৈছে চাগে। মানুহৰ একফালৰ পৰা পূৰা চাওক, এইবিলাক খেতি চাওক, এইবিলাক খেতি মাজে মাজে ৰাস্তা আহিছে, চব এইবিলাক হাতী যোৱা ৰাস্তা। এইবিলাক মানুহৰ বেঙেনা খেতি, এইবিলাক খেতি বহুত ধৰণৰ খেতিবিলাক বেয়া কৰিছে। তো গাইজ মনটো হ'লেও বেয়া লাগে অলপ, ধৰক মানুহে ধৰক এই চাওক এইবিলাক চাইছে। এইটো ওদালগুৰি ডিষ্ট্ৰিক্টৰ আমাৰ গাঁওখন, আৰু ৰৌতা থানাৰ ওচৰতে সিধাখোৱা গাঁও বুলি কয়। তো একচুৱেলি ফৰেষ্টৰ অৱহেলাৰ কাৰণে এনেকুৱা হৈছে চাগে, কাৰণ নহ'লে বনৰ পৰা হাতী আহি কিনে ইয়াত কোনোদিন অহা নাই। এইবাৰ ফাৰ্ষ্ট এনেকুৱা হাতী আহি কিনে, তাৰমানে মানুহবিলাক আতংকিত, মানুহবিলাক আচৰিত হৈ গৈছে কিহৰ কাৰণে হাতী এনেকুৱা আহিল। হ'লেও বহুতৰে লোকচান হৈছে, বেঙেনা খেতি হওক হেৰি হওক, এইবিলাক চব মানুহ বেঙেনা উঠাই আছে এইবিলাক। তো এইখিনিয়ে, আপোনালোকৰ মনত যদি কিবা ক'বলৈ আছে কমেণ্টত জনাই দিব। আৰু মোৰ চেনেলত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব, আৰু নিউ নটিফিকেশ্যনবিলাক চব আপোনালোকে চবৰে চাব পাৰিব। এইবিলাক চাওক। তো এইখিনিতে কাফি আজিলৈকে। জয় হিন্দ, বন্দে মাতৰম, জয় অসম। তো গাইজ কথাবিলাক তাৰমানে কি জানেনে, তাৰমানে ধৰক আমাৰ ইয়াত হৈছে এনেকুৱা, বেলেগ জেগাতো হৈছে এনেকুৱা। আমাৰ ইয়াত ফাৰ্ষ্ট টাইম আহিছে, আমি কোনোদিন দেখা নাই, সৰুৰ পৰা ডাঙৰ হৈছোঁ আমাৰ গাঁৱত হাতী আহা। বেলেগ বেলেগ জেগাত আহে চাগে, কিন্তু আপোনাৰ চাওক লাইটৰ নামত যিটো হাতী নেকি কি বুলি কয়, গোৱালপাৰাত যিটো নেকি আতংকিত কৰি আছে, মানুহবিলাকক বহুত ডিষ্টাৰ্ব কৰি বহুত মানুহ মাৰিছে চাগে। আমাৰ ইয়াত মানুহ মাৰা নাই, কিন্তু মানুহ নামাৰিলে কি হ'ব, মানুহবিলাক বহুত কষ্ট কৰি কিনে খেতি বাতি কৰে। আৰু এটা 1 বিঘা মাটিত মেক্সিমাম 50,000 40,000 টকা খৰচ কৰে। খৰচ কৰাৰ পাছত যদি খেতিটো কিবা লোকচান হয়, তেতিয়া মনত কেনেকুৱা দুখ লাগিব আপোনালোকে কওক। এনেকুৱা ধৰণৰ চবৰে ধৰক মেক্সিমাম 1.5 লাখ 2 লাখ বা 3-4 লাখ মান এনেকুৱা হ'ব মানুহৰ ক্ষতি হৈছে আমাৰ গাঁৱত। তো মই ভাবোঁ যে এইবিলাক ফৰেষ্টৰ অৱহেলাৰ কাৰণে এনেকুৱা হৈছে চাগে। তো আপোনালোকৰ মনত যদি কিবা ক'বলগীয়া আছে কমেণ্টত জনাব।
আৰু ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিব, কাৰণ চৰকাৰে যেন গম পায় যে এনেকুৱা ধৰণৰ ক্ষতি মানুহৰ হৈ আছে আৰু ভৱিষ্যতে আগলৈ যেন নহয় পৰিস্থিতিজনক এইবিলাক বস্তু সাৱধানে ৰাখে। তো আজিলৈকে এইখিনিয়ে কাফি, জয় হিন্দ, বন্দে মাতৰম। আৰু হাতীটো ইফালে পোনপ্ৰথম ডাইৰেক্ট আহি কিনে এইটো ৰাস্তা দি কিনে নদী পাৰ হৈ কিনে ইফালে ওলাই গৈছে ৰাতিয়ে। এতিয়া হাতীটো ক'ত আছে এতিয়া ভালদৰে মই নাজানো, আৰু যদি গম পাওঁ তেতিয়াহ'লে মই নেক্সট ভিডিঅ' এটা বনাই কিনে আপোনালোকক কৈ দিম, ঠিক আছে। রাস্তা বানাই ঠিক আছে, তুই গেছে ইন্ডিয়া আছি না, ৰাস্তাতে গৈছে। রাস্তা দিয়ে গেছে। আপোনালোকৰ ফালে যদি এনেকুৱা কিবা ক্ষতি হৈছে মোৰ হোৱাটছএপত পঠাই দিলে হওক আপোনালোকে ভিডিঅ'বিলাক। মোৰ ইনষ্টাগ্ৰাম ডিছক্ৰিপশ্যনটো মই দি দিম। এইটো ৰাস্তাতে গৈছে ৰাতিবিলাক, ইফালে ইমান ক্ষতি হোৱা নাই।